ৰেকি দুটা কুৱেশ্যন প্ৰায় শুনিব পোৱা যায় যে মই হিলিং ইমান দিনৰ পৰা কৰি আছোঁ বা মই ফাৰ্ষ্ট ডিগ্ৰীত মই হিলিং কৰিছিলোঁ ফাৰ্ষ্ট ডিগ্ৰীত মই ফিল কৰিছিলোঁ কিন্তু ছেকেণ্ড ডিগ্ৰীত মই একো ফিল কৰা নাই মানে হাতৰ এনাৰ্জি ফিল কৰা নাই বা হাতত কোনো ধৰণৰ ভাইব্ৰেশ্যন ফিল কৰা নাই বা গৰম ঠাণ্ডা তেনেকুৱা একো ধৰণৰ ফিল কৰা নাই প্ৰথম কথা হ'ল কি ৰেকিত আমি মেইনলি আহোঁ হিলিঙৰ কাৰণে ফিলিঙৰ কাৰণে নহয় মানে আমি কাৰোবাক যদি হিল কৰিছোঁ তেওঁলোক যদি ৰিজাল্ট পাইছে বা নিজৰো যদি হিলিং কৰি আছোঁ ৰিজাল্ট পাই আছোঁ চব ঠিকে চলি আছে তেতিয়াহ'লে কাম কৰি আছে এনাৰ্জি ফ্ল' হৈ আছে এনেকুৱা নহয় যে আমি ৰেকি হিল কৰা সময়ত ফিল কৰিবই লাগিব মেক্সিমাম মানুহৰ ফিল হয় কেতিয়াবা ক'ৰবাত এজন বা দুজন মানুহ এনেকুৱা থাকে যাৰ কোনো ধৰণৰ ফিল নহয় কাৰণ সেইটো আমি কওঁ যে এনাৰ্জি চেঞ্চিটিভিটি বুলি কওঁ কাৰণ কিছুমান মানুহৰ চেঞ্চিটিভিটি বহুত ভাল থাকে তেওঁলোকে বহুত সোনকালে এনাৰ্জিটো ফিল কৰে বহুত ভালকৈ তেওঁলোকে ভাইব্ৰেশ্যনবোৰ ফিল কৰে কিন্তু কিছুমান মানুহৰ এই চেঞ্চিটিভিটিটো অলপ কম থাকে চ' কেতিয়াবা কি হয় সেই ফিলিংটো নাহে কিন্তু লাহে লাহে প্ৰচেছ কৰি থাকোঁতে হিলিং কৰোঁতে সেই ফিলটো আহিব ধৰে কিন্তু তথাপিও ইয়াতে ফিলিং মেটাৰ নকৰে ইয়াতে হিলিংটোহে কাম মেটাৰ কৰে হিলিংটো ৰিজাল্টটোহে মেটাৰ কৰে যে আপুনি হিলিং কৰিছে কাৰোবাক হিলিং দিছে তেওঁলোক ভাল পাইছে তেওঁলোকে ৰিজাল্ট পাইছে তেওঁলোকে বিচৰা মতে তেওঁলোকে ৰিজাল্টবোৰ পাইছে চ' সেইবোৰ বস্তুহে ইয়াৰ একচুৱেল প্ৰমাণ যে ৰেকি আপোনাৰ কাম কৰি আছে চ' ইয়াতে আপুনি নাভাবিব যে মই একো ধৰণৰ ফিল কৰা নাই মই হিলিং কৰি আছোঁ তথাপিও মই একো ফিল কৰা নাই কাম কৰা নাই নেকি এটিউনমেণ্ট হোৱা নাই নেকি চ' তেনেকুৱা ধৰণৰ ডাউট কেতিয়াও নানিব কাৰণ মই মোৰ নিজৰ এক্সাম্পল দিওঁ মই যেতিয়া ফাৰ্ষ্ট ডিগ্ৰী ছেকেণ্ড ডিগ্ৰী শিকিছিলোঁ মই একচুৱেলি কোনো ধৰণৰ ফিল পোৱা নাছিলোঁ আৰু বৰ্তমান সময়তো বহুত মানুহ ৰিচাৰ্চ কৰি পিনে আহে ৰেকিৰ কথা শুনি জানি পঢ়ি তাৰপিছত ৰেকিত আহে মই যেতিয়া ৰেকি ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া মই নেটত খালি একুপ্ৰেছাৰ একুপাঞ্চাৰ সেইবোৰ বিচাৰি আছিলোঁ কাৰণ মোৰ হোমিঅ'পেথিৰ লগত বস্তুবোৰ মিলি যায় এটা অল্টাৰনেটিভ থেৰাপি হিচাপত মানুহবোৰক মই পেচেণ্টবোৰক মই তেনেকুৱা একুপ্ৰেছাৰ একুপাঞ্চাৰ তেনেকুৱা দি পিনে মই ঠিক কৰিব পাৰোঁ কিন্তু সেইখিনি সময়ত এটা এড পাইছিলোঁ ৰেকিৰ বিষয়ে আৰু তাত এটা ফটো এটাহে আছিলে যে মূৰৰ ওপৰত দুখন হাত এনেকৈ থৈ দিয়া আছিলে এটা এনাৰ্জি ফ্ল' হৈ আছিলে তো মই ভাবা নাছিলোঁ তেনেকুৱা কিবা স্পিৰিচুৱেল ৰিলেটেড কিবা এটা হ'ব তাত মই ভাবিছিলোঁ চাগে এইটো এটা হিলিং প্ৰচেছ হয় চাগে কিবা প্ৰচেছ কিবা ষ্টেপ থাকিব তেনেকৈ মই ছাৰ এজনৰ লগত কণ্টেক্ট কৰিলোঁ আৰু তেওঁৰ পৰাই মই ৰেকি শিকিলোঁ ত' ৰেকি যেতিয়া শিকিলোঁ ফাৰ্ষ্ট ডিগ্ৰী ছেকেণ্ড ডিগ্ৰী জাষ্ট তেওঁলোকে কৈ গৈছে ষ্টেপছবোৰ কৈছে ষ্টেপছবোৰ ফ'ল' কৰি গৈছোঁ কিবা যে ফিল কৰিব লাগে কিবা হয় তেনেকুৱা ধৰণে একো মই ফিল কৰা নাছিলোঁ কিন্তু মই তেতিয়া আদাৰ হিলিঙো কৰা নাছিলোঁ নিজৰ হিলিঙে কৰি আছিলোঁ বাট ভাল লাগি আছিলে এটা পিছত থাৰ্ড ডিগ্ৰী কৰাৰ পিছতহে মই একচুৱেল ফিলটো পালোঁ যে এনাৰ্জি ফিল কেনেকুৱা হয় চ' সেই ভাইব্ৰেশ্যন ফিল কৰাটো থাৰ্ড ডিগ্ৰীত মই পাইছোঁ ফাৰ্ষ্ট ছেকেণ্ড ডিগ্ৰীত তেনেকুৱা পোৱা নাছিলোঁ যে সেই চ' যিটো স্পিৰিচুৱেল একচুৱেল ফিলিং মই ফিলিংটো থাৰ্ড ডিগ্ৰীত পাইছিলোঁ চ' আপোনালোকেও ধৈৰ্য ধৰিব হিলিং কৰি থাকিব পিছত হ'লেও দেৰিকৈ হ'লেও আমি ফিল কৰিম আৰু যদি ফিল কৰাও না একো টেনশ্যন নল'ব মেইন পাৰ্পজ হ'ল আপোনাৰ হিলিং আপুনি হিলিং কৰিছে কোনোবা ৰিজাল্ট পাইছে ফাইন ছেকেণ্ড এটা কুৱেশ্যন আহে যে মই হিলিং কৰাৰ পিছৰ পৰা মোৰ টোপনিটো বাঢ়িছে বা মই কাৰোবাক হিলিং দিছোঁ তেওঁৰ টোপনি বাঢ়িছে বা হিলিং কৰাৰ সময়ত তেওঁ টোপনি গুচি গ'ল এইটো ঠিক হয়নে নহয় এজন ডক্টৰে চাপ'জ যেতিয়া আপুনি ডক্টৰক ভিজিট কৰে বহুত গা বেয়া হয় ডক্টৰে কি কয় বেড ৰেষ্ট দি দিয়ে বা কয় যে আপুনি ভালকৈ কিছুদিন ৰেষ্ট ল'ব কামত যাব নালাগে বা সৰু ল'ৰা ছোৱালীও যদি বেমাৰত থাকে বেড ৰেষ্টত দি দিয়ে মানে অলপ বেছি যদি চিৰিয়াছ কণ্ডিশ্যন থাকে বা বহুত বেছি গা বেয়া থাকে তেতিয়া ডক্টৰে বেড ৰেষ্ট দিয়ে বেড ৰেষ্ট এই কাৰণে দিয়া হয় যেতিয়া আমাৰ বডিটো উইক হৈ থাকে বা বেমাৰত থাকে বেড ৰেষ্ট দিয়াৰ পিছত বডিটো হিল হ'ব ধৰে আৰু বেড ৰেষ্ট দিয়া মানে কি ৰেষ্টত থাকে বা টোপনি যদি যায় তেতিয়া বডিটো বেছি হিল হ'ব ধৰে তো যেতিয়া আমি কাৰোবাৰ হিলিং কৰোঁ বা ছেল্ফ হিলিং কৰোঁ যদি আমাৰ বডি হিলিং কৰি আছে হিলিং প্ৰচেছ ষ্টাৰ্ট হৈছে তেতিয়া আমাৰ সেই টোপনি ভাৱটো বাঢ়ে বা টোপনি ফিল হয় কিছুমানৰ এনেকুৱা হয় এটিউনমেণ্ট দিয়াৰ পিছত গোটেই দিনটো শুব মন যায় তো সেইটো এটা চাইন হয় যেন এটা চিমটম যেনেকুৱা আমাৰ বডিত কিছুমান চিমটমছ থাকে যে পানী বডিত কমিছে পানী পিয়াহ লাগে বা ইউৰিন আমাৰ হালধীয়া হৈ যায় সেইবোৰ আমাৰ বডিয়ে ছিগনেল দিয়ে চ' বডি যেতিয়া হিল হ'ব ধৰে হিলিঙৰ সময়ত তেতিয়া আপোনাৰ টোপনি বেছি ভাৱ হৈছে বা টোপনি বেছি ফিল হৈছে তাৰমানে আপোনাৰ বডি হিল কৰি আছে হিলিং প্ৰচেছ হৈ আছে লগতে এইটোও হ'ব পাৰে হয়তো আপোনাৰ বহুত বেছি কষ্ট হৈ আছে বা বডিয়ে তেনেকুৱা ৰেষ্ট পোৱা নাই ইমান কেইদিন ফিল হোৱা নাছিলে বাট এনাৰ্জি দিয়াৰ পিছত হিলিং কৰাৰ পিছত বডিয়ে আপোনাক কৈ আছে যে বডিক ৰেষ্ট লাগে চ' তেনেকুৱা যদি ফিল হয় এটলিষ্ট দুদিন এদিন ভালকৈ শুব ভালকৈ ৰেষ্ট দিব বা যদি কিবা ইছ্যু আছে প্ৰব্লেম আছে সেই প্ৰব্লেমটো ভালকৈ আপুনি চাওক কি প্ৰব্লেম আছে কি ইছ্যু হৈ আছে
দুদিন তিনিদিন ভালকৈ ৰেষ্ট কৰাৰ পিছত বা হিলিং কৰোঁতে এই বস্তুটো আকৌ নৰ্মেল হৈ যাব। চ' এই দুটা কমন কিছুমান কুৱেশ্যন আছিলে, প্ৰায়ে শুনা পাওঁ, প্ৰায়ে সোধে মানুহবোৰে মোক। ত' এটা হ'ল যে হিলিং কৰাৰ সময়ত একো ফিল নহয়। চ' ফিলৰ কথা নাহিব, হিল কৰি গৈ থাকক। ইয়াতে ধৈৰ্যৰ মেইন। এনেকুৱা নহয় 2 এদিনৰ ভিতৰতে ৰিজাল্ট পাব, তেনেকুৱা ইয়াতে এনেকুৱা নহয়। ধৈৰ্য ধৰিব, হিলিং কৰি থাকিব, লাহে লাহে ফিলো আহিব ধৰিব, ভাল হিলাৰো হ'ব। যিকি ধৈৰ্য বহুত ইম্পৰ্টেণ্ট। ছেকেণ্ডলি, যদি আপোনাৰ টোপনি ফিল হৈ আছে, টোপনি আহে হিলিঙৰ সময়ত, শুব। যদি আপুনি আদাৰ্ছ হিলিং কৰিছে, যিজন আপোনাৰ পেচেণ্ট বা ক্লাইণ্ট যাক হিলিং কৰিছে, হিলিং কৰাৰ পিছত তেওঁ যদি টোপনি গুচি গৈছে, তেওঁক আৰু নজগাব, আপুনি গুচি আহিব, তেওঁ নিজে শুব, হিল হ'ব, নিজে নিজে যেতিয়া সাৰ পাব হৈ যাব। চ' সেইখিনি বস্তু ধ্যান ৰাখিব সদায়। যদি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰে, ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কৰিব, কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা পালে, আৰু এনেকুৱা কি টপিক ৰিলেটেড আপোনালোকে ভিডিঅ' বিচাৰে কমেণ্টত জনাব পাৰে, মই ভিডিঅ' বনাব চেষ্টা কৰিম। আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।